নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। এজন ব্যক্তি আৰু তেওঁক লৈ হোৱা কিছু চৰ্চা, সেই সন্দৰ্ভত আজি আমি বেলেগে কিছু ব্যাখ্যা দিব বিচাৰিছোঁ। প্ৰসংগটো হ'ল এজন ব্যক্তি, নামটো হ'ল প্ৰেমানন্দ দাস। প্ৰেমানন্দ দাস কোন বুলি ক'লে, প্ৰেমানন্দ দাস হ'ল বৰপেটাৰ কৃষ্ণগুৰু সেৱাশ্ৰম বা নসত্ৰৰ তেওঁ মূল ব্যক্তি। এতিয়া সেই ব্যক্তিজনে বিদেশত ফুৰিবলৈ গৈছে। বিদেশত ফুৰিবলৈ যাওঁতে তেওঁ লং পেণ্ট চাৰ্ট পিন্ধি বিভিন্ন ধৰণৰ ফটো দিছে। এতিয়া তাক লৈ আজি এটা দিন মানুহবিলাক খুব ব্যস্ত। মানুহবিলাকে বিভিন্ন ধৰণৰ চৰ্চা কৰিছে। এতিয়া চৰ্চাবিলাকক আজিকালি বিভিন্ন সময়ত বিভিন্ন ইংৰাজী শব্দৰে কোৱা যায়। ক'ৰবাত ট্ৰল কৰিছে, ক'ৰবাত ৰোষ্ট কৰিছে, ক'ৰবাত শ্বেয়াৰ কৰিছে, ক'ৰবাত গালি পাৰিছে। প্ৰথম হ'ল যে তেওঁ কৃষ্ণগুৰু সেৱাশ্ৰম বা নসত্ৰৰ মূল ব্যক্তি, নামটো হ'ল প্ৰেমানন্দ দাস। এতিয়া আমি বুজি পোৱা নাই, ভক্তসকলে তেওঁক বিভিন্ন নামেৰে সম্বোধন কৰিব পাৰে, কাৰণ তেওঁলোক সেই ব্যক্তিজনক অনুগামী বা ভক্ত। গতিকে তেওঁলোকে প্ৰভু বুলি কোৱা, ঈশ্বৰ বুলি কোৱা আৰু কিবা বুলি কোৱাত অসুবিধা একো নাই। কিন্তু আমি এইটো বুজি পোৱা নাই যে অসমৰ যিখিনি সংবাদ মাধ্যম আছে, প্ৰতিষ্ঠিত যিখিনি সংবাদ মাধ্যম আছে, এইখিনিৰ শিৰোনামা বাতৰিত বা এংকৰখিনিয়ে কথাখিনি কওঁতে যিজন বাতৰি পঢ়োতা, তেওঁলোকে সেই ব্যক্তিজনক প্ৰভু বুলি কিয় কৈ ফুৰিছে, ঈশ্বৰ বুলি কিয় কৈ ফুৰিছে? আমি প্ৰথম প্ৰশ্নটো সেইটো উত্থাপন কৰিছোঁ। এইটো কথা বুজাই দিলে ভাল যে অসমৰ সংবাদ মাধ্যমখিনি, অসমৰ বাতৰি পঢ়োতাখিনি, সংবাদ মাধ্যমৰ মালিকখিনি এইজন প্ৰেমানন্দ দাসৰ ভক্ত নেকি, তেওঁলোকো অনুগামী নেকি, সেই কথাটো স্পষ্টভাৱে কৈ দিয়ক। তেতিয়া আমি কথাখিনি বুজিবলৈ ভাল হ'ব, প্ৰথম কথা। দ্বিতীয় হ'ল যে কেইবাখনো ফটো তাৰপিছত ৰাজহুৱা কৰা হৈছে। এই ব্যক্তিজন ফুৰিবলৈ যোৱাৰ পাছত কেইবাখনো ফটো ৰাজহুৱা কৰা হৈছে, লং পেণ্ট চাৰ্ট পিন্ধিছে। এতিয়া লং পেণ্ট চাৰ্ট পিন্ধা কথাটোত আমি এটা ব্যাখ্যা দিছোঁ। তেওঁক আপোনালোকে যি বুলি কওক, প্ৰভু বুলি কওক, ঈশ্বৰ বুলি কওক, ভগৱান বুলি কওক, যি বুলি কওক, তেওঁৰো কেতিয়াবা আমনি লাগে, তেওঁ কেতিয়াবা ছুটীত যাবলৈ মন যায়, তেওঁৰো অৱসৰত যাবলৈ মন যায়। গতিকে তেওঁ ছুটীত যোৱা, অৱসৰত যোৱা সেই কথাটোক লৈ কিয় আপোনালোকে প্ৰশ্ন কৰিছে? কাৰণ যদি সকলো আধুনিক হ'ব পাৰে, সকলোৱে যদি আধুনিকতা, ব্যক্তি স্বাধীনতা বা নাৰী স্বাধীনতা ইত্যাদিৰ নাম লৈ সকলো যদি আধুনিক হ'ব পাৰে, সকলোৱে নিজৰ মতে যদি কাপোৰ পিন্ধিব পাৰে, সমাজ বুলি যদি একো ব্যৱস্থাই নাই, নিজৰ মতে যদি চবেই চলিব পাৰে, তেতিয়া এই প্ৰেমানন্দ দাসে কিয় চলিব নাই? তেওঁ ডিউটিত নাই, ডিউটি বুলি কৈছোঁ, তেওঁ কাম কাজত নাই, তেওঁ ফুৰিবলৈ গৈছে। গতিকে তেওঁ কাপোৰ পিন্ধাত কি আপত্তি আছে? কাৰণ বাকী ৰাইজেতো ব্যক্তি স্বাধীনতা, নাৰী স্বাধীনতা আৰু কিবা স্বাধীনতাৰ নামততো কাপোৰ কানি নিজৰ মতেই পিন্ধি আছে, অসুবিধাটো ক'ত আছে? তেওঁৰ স্বাধীনতা আছে। প্ৰথম ব্যাখ্যা যে সেই মানুহজনৰ বিদেশলৈ যোৱাৰ পিছত যিখিনি ফটো ৰাজহুৱা হৈছে, তাৰপিছত কেইখনমান ফটো লগত সংযোগ কৰি দিয়া হৈছে। আজি খুব সেই ফটোকেইখন শ্বেয়াৰ হৈ আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বা দেশৰ উপ ৰাষ্ট্ৰপতি জগদীপ ধংখৰ তেওঁক সাক্ষাৎ কৰিবলৈ যোৱা, তেওঁক সেৱা কৰা ফটোকেইখন ৰাজহুৱা কৰিছে। এতিয়া তাৰ যুক্তিটো দিয়া হৈছে যে বিজেপিয়ে বিশ্বাস কৰা সকলো ধৰ্মীয় গুৰুৱে ভণ্ড বা বিজেপিয়ে ভণ্ড ধৰ্মগুৰুৰ পিছত ঘূৰি ফুৰে, সেই ধৰণৰ ব্যাখ্যা এটা দিব বিচাৰিছে। এতিয়া সেই ক্ষেত্ৰত দুটা কথা আছে যে বিজেপি দলটোক দুখী কি লাভ আছে? তেওঁলোকৰ গোটেই ৰাজনীতিৰ মূল আধাৰটোৱে হ'ল ধৰ্ম। তেওঁলোকে খাওঁতে, বহোঁতে, উঠোঁতে, শুওঁতে কেৱল ধৰ্মৰ কথা কয়। বাস্তৱত তেওঁলোক কিমান ধাৰ্মিক সেইটো পিছৰ কথা, কিন্তু ধৰ্মটোক লৈ তেওঁলোকে ৰাজনীতি কৰিছে, প্ৰথম ব্যাখ্যা। এতিয়া কথাটো হ'ল সেই মানুহখিনিয়ে, সেই বিজেপি বোলা দলটোৰ যিকোনো মানুহ, তেওঁ সভাপতি হওক, তেওঁ মুখ্যমন্ত্ৰী হওক, তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হওক, তেওঁ যি হওক, তেওঁলোকে ধৰ্মীয় গুৰুৰ ওচৰলৈ যোৱাটো, সেৱা কৰাটো নতুন কথা নহয়, সেইটো আৰু আচৰিত হ'বলগীয়া কিবা কথা নাই, তেওঁলোকে সেইটো কৰি থাকে। গতিকে বিজেপিক আৰু সেইটো কথাক লৈ আক্ৰমণ কৰি লাভ নাই। কিন্তু আমি আৰু কেইখনমান ফটো ৰাজহুৱা কৰিছোঁ। আপোনালোকে ফটোকেইখন ভালকৈ চাওক। প্ৰথম ফটো, এই ফটোখনত প্ৰেমানন্দ দাসক সেৱা কৰি থকা মানুহজন হ'ল মিষ্টাৰ গৌৰৱ গগৈ। মিষ্টাৰ গৌৰৱ গগৈ মানে বৰ্তমান প্ৰদেশ কংগ্ৰেছৰ সভাপতি। দ্বিতীয় ফটোখনত আপুনি যিটো দেখিছে, এই পোষ্টটো দিছে বিৰোধীৰ অন্যতম জেং বিধায়ক, শিৱসাগৰৰ বিধায়ক অখিল গগৈ। অখিল গগৈ তাত ফুৰিবলৈ আহিছে প্ৰেমানন্দ দাস। তেনেকৈ প্ৰেমানন্দ দাসৰ ফালেও অখিল গগৈ ফুৰিবলৈ গৈছিল। তৃতীয় ফটো হ'ল অসমৰ আটাইতকৈ এতিয়া বাঘা জাতীয়তাবাদী নেতা বুলি কোৱা লুৰিণজ্যোতি গগৈ, মানে অসম জাতীয় পৰিষদৰ সভাপতি। আৰু গৈ পেলাই কৃষ্ণগুৰু সেৱাশ্ৰমত এই প্ৰেমানন্দ দাসক সেৱা সৎকাৰ কৰিছে, ভক্তি কৰিছে। এতিয়া কথাটো হ'ল
আমি অসমীয়াত এটা কথা আছে, তোমালোকে কৰিলে লীলা, বেলেগে কৰিলে কি লাভ। তাৰমানে তেওঁলোকে যদি কৰে তেতিয়া সেইটো লীলা হ'ব, বাকী বেলেগে কৰিলে কিন্তু তাক ঠিকছে আক্ৰমণ কৰা। এতিয়া কথাটো হ'ল যে বিজেপিয়ে কৰিলে সেইটো দুখ, সেইটো একেবাৰে মহাপাপ। কিন্তু এইসকল নেতাৰ ক্ষেত্ৰত এজন গৌৰৱ গগৈ, এজন বোলে বিৰোধীৰ বা অসমৰ ত্ৰাণকৰ্তা, 2026 চনৰ মুখ্যমন্ত্ৰী পাতিবলৈ চবেই ঘূৰি ফুৰিছে। দ্বিতীয়জন হ'ল মিষ্টাৰ অখিল গগৈ, তেওঁ হ'ল অসমৰ আটাইতকৈ জেং বিধায়ক, বিৰোধীৰ আটাইতকৈ সক্ৰিয় নেতা। আৰু 3 নম্বৰজন হ'ল লুৰিণজ্যোতি গগৈ, মানে বিৰোধীৰ অন্যতম নেতৃত্ব। এতিয়া তেওঁলোকেও যদি সেই ব্যক্তিজনক ভৰিত ধৰি সেৱা কৰিছে, তেতিয়াহ'লে আপোনালোকে কি ক'ব? আমি প্ৰশ্ন কৰিছোঁ যে বিজেপিয়ে কৰাটো ভুল হৈছে। এতিয়া এওঁলোকৰ ক্ষেত্ৰত কি ক'ব? এওঁলোক সেইকেইজন ব্যক্তি, এই গৌৰৱ গগৈ হওক, অখিল গগৈ হওক, লুৰিণজ্যোতি গগৈ হওক, এওঁলোক সেইকেইজন ব্যক্তি যিকেইজন ব্যক্তিক এতিয়া ৰাইজৰ সন্মুখত দেখুৱাবলৈ বিচৰা হৈছে যে এওঁলোকে একমাত্ৰ বিকল্প, এওঁলোকে ত্ৰাণকৰ্তা। তাৰমানে গৌৰৱ গগৈ যদি মুখ্যমন্ত্ৰী 2026 হ'ব নোৱাৰে, তেতিয়া অসমখন একেবাৰে জহন্নামে যাব। সেই কথাটো কৈ থাকিবলৈ বিচৰা হৈছে যে ৰাইজৰ সন্মুখত এনেকুৱা কিছুমান মানুহৰ আৱিৰ্ভাৱ হৈছে, এনেকুৱা কিছুমান এজেণ্টৰ আৱিৰ্ভাৱ হৈছে, এনেকুৱা কিছুমান মানুহৰ আৱিৰ্ভাৱ হৈছে যি ক'বলৈ বিচাৰিছে যে বিজেপিয়ে গোটেইখন ধ্বংস কৰি পেলালে, গতিকে আমি এতিয়া পুনৰ উদ্ধাৰ কৰিব বিচাৰিছোঁ। তাৰ একমাত্ৰ ত্ৰাণকৰ্তাটো হ'ল গৌৰৱ গগৈ, আৰু এই মানুহজনক আনি পেলাই যেনে তেনে ডিছপ্লেত বহাব লাগিব, গতিকে আপোনালোকে কংগ্ৰেছক ভোট দিয়ক। এতিয়া সেই মানুহজনৰ এইটো হ'ল চৰিত্ৰ যে ভাৰতবৰ্ষত শেহতীয়াকৈ এই ধৰ্মীয় গুৰুসকলক ওপৰলৈ উঠুৱাই, এই ভণ্ড গুৰুসকলক ওপৰলৈ উঠোৱাৰ কামটো কোনে কৰি আছে? ৰাজনীতিক নেতাসকলে, এই নিউজ চেনেলসমূহে, এই ইউটিউবাৰসকলে। তেওঁলোকে এওঁলোকক প্ৰমোট কৰে, এওঁলোকক সন্মুখলৈ আনে যে কৃষ্ণগুৰু সেৱাশ্ৰম কোনদিনাখনৰ পৰা চৰ্চাত আহিছে? যিদিনাখন সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈছে, কাৰণ সৰ্বানন্দ সোণোৱাল কৃষ্ণগুৰু সেৱাশ্ৰমৰ এজন শিষ্য আছে, ভক্ত আছে। সেইদিনাখনৰ পৰাই চৰ্চা আৰম্ভ হ'ল। তাৰপিছত এই মানুহবিলাকৰ সুদ বৈছে প্ৰথম। দ্বিতীয় কথা হ'ল যে আপুনি কথাটো ভাল কৈছে যে বিজেপিৰ বাবে কৃষ্ণগুৰু সেৱাশ্ৰমখন যিহেতু সৰ্বানন্দ সোণোৱালে দেখুৱাই দিলে, গতিকে তেওঁলোক যোৱাটো অস্বাভাৱিক নহয়। কিন্তু সেই ধৰ্মীয় ৰাজনীতিটোতে, সেই ধৰ্মীয় যিটো দৃষ্টিকোণ, সেইটোত এইসকলেও জঁপিয়াই দিছে। এওঁলোক পৃথক নহয়, এওঁলোক বেলেগ নহয়। যাক আপুনি বিকল্প বুলি কৈছে, ত্ৰাণকৰ্তা বুলি কৈছে, এওঁলোক ধৰ্মীয় ৰাজনীতিৰ বিকল্প নহয়। এওঁলোকো কোনো নতুনকৈ চিন্তা কৰিব পৰা মানুহ নহয়। এওঁলোক ধোৱা তুলসীৰ পাত নহয়। এওঁলোকৰ চিন্তা চৰ্চাবিলাক আধুনিক নহয়, ৰাইজমুখী নহয়। এওঁলোকৰ চিন্তা চৰ্চাবিলাক গহীন গম্ভীৰ নহয়। এওঁলোকো সেই প্ৰেমানন্দ দাসৰ পিছতেই ঘূৰি ফুৰিছে। গতিকে সেই মানুহখিনিক আপোনালোকে নেতৃত্ব বুলি কেনেকৈ ভাবিছে? সমস্যাত তাতেই হৈ আছে যে অসমৰ মানুহক, অসমৰ ৰাইজক এনেকুৱা কিছুমান মানুহ দেখুৱাই দিয়া হৈছে যিবিলাক নেতৃত্ব ল'বলৈ অক্ষম, যিবিলাক নেতৃত্ব ল'বলৈ তেওঁলোকৰ যোগ্যতা নাই। কিন্তু কিছুমান মানুহে এই মানুহবিলাকৰ হৈ দিনে নিশাই এনেকৈ প্ৰচাৰ চলাইছে যে এওঁলোকক অসমৰ মানুহে নেতা বুলি মানি ল'বলৈ বাধ্য হৈছে, বাধ্য কৰোৱা হৈছে, এওঁলোকক ত্ৰাণকৰ্তা বুলি দেখুওৱা হৈছে। কাৰণ অসমত এটা খুব মন কৰিবলগীয়া এটা লিমিটেশ্যন আছে, অসুবিধা এটা আছে যে অসমত সমস্যাটো হ'ল যে এজন মানুহক যদি কেনেবাকৈ জনপ্ৰিয় কৰি তুলিব পৰা যায়, বা এজন মানুহক যদি কেনেবাকৈ সন্মুখত আনি ৰাইজক দুদিনমান দেখুৱাই দিব পৰা যায়, তেতিয়া সেই মানুহজনৰ ব্যক্তি পূজা আৰম্ভ হয়। আমি কওঁ ব্যক্তি পূজা। আমি সৰু উদাহৰণ এটা দিছোঁ যে অসম আন্দোলনটো আচলতে আৰম্ভণি বা অসম আন্দোলনটো পৰিচালনা কৰা মানুহজন আছিল নিবাৰণ বৰা। এতিয়া শেষত আন্দোলনটোৰ শেষত নিবাৰণ বৰা সেই তাৰ পৰা ছিটিকি গৈ তাত দুজন মানুহ থিয় হৈ থাকে। এজনৰ নাম হ'ল প্ৰফুল্ল কুমাৰ মহন্ত, দ্বিতীয়জনৰ ভিগু কুমাৰ ফুকন। এতিয়া তাৰে প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্ৰী হ'ল, ভিগু কুমাৰ ফুকন গৃহমন্ত্ৰী হ'ল। এতিয়া কথাটো হ'ল প্ৰফুল্ল মহন্তক এনেকুৱাকৈ দেখুওৱা হ'ল যে তেওঁ এজন ত্ৰাণকৰ্তা, যাৰ বাবে প্ৰফুল্ল মহন্তৰ ব্যক্তি পূজা আৰম্ভ হ'ল। ব্যক্তি পূজা আৰম্ভ হোৱাৰ বাবে কি হ'ল যে প্ৰফুল্ল মহন্তই মুখ্যমন্ত্ৰী হৈ যদি ভাল কাম কৰিম বুলি ভাবিছিলোঁ, তেওঁক যিধৰণে সেই সময়তে পূজা কৰা হ'ল, এজন মহান ব্যক্তিলৈ লৈ যোৱা হ'ল, তাৰ বাবে কি হ'ল প্ৰফুল্ল মহন্তই অসমীয়া কথাখিনিলৈ পিঠি দি তেওঁ নিজৰ স্বাৰ্থই সিদ্ধি কৰিলে। আৰু পিছৰখিনি এটা ইতিহাস, সেইটো আপোনালোকে জানে, আমি নকওঁ। সেই অৱত চৰকাৰে কি কৰিছিলে সেইখিনি আমি কোৱাৰ প্ৰয়োজন নাই। কিন্তু সেই ব্যক্তি পূজা কৰাৰ বাবে প্ৰফুল্ল মহন্তৰ স্খলন হৈছে। সেইটো হ'ল ৰাজনীতিৰ এটা অধ্যায়। কাৰণ অসম আন্দোলনটো নিবাৰণ বৰাৰ হাতৰ পৰা প্ৰফুল্ল মহন্ত বা ভিগু কুমাৰ ফুকনৰ হাতত ৰৈ যোৱাত অসমত যিটো ক্ষতি হ'ল, সেই ক্ষতিটো আজিলৈকে পূৰণ নহ'ল। যে অসমখন 50 বছৰ পিছুৱাই গ'ল। অসমৰ যিখিনি থলুৱা মানুহ আছিল সেইখিনিৰ মাজত এটা বিভাজন সৃষ্টি হ'ল। কোনোবা বড়ো হ'লগৈ, কোনোবা
ৰাভা হ'ল, কোনোবা মিচিং হ'ল, অসম বাকী হৈ নাথাকিলে, অৰ্থাৎ এজন ভুল নেতা নিৰ্বাচন হ'ল। তেনেকৈ এতিয়াও হৈ আছে যে অসমৰ নেতৃত্ব এতিয়া খুব দুৰ্বল, অসমৰ নেতৃত্ব নাই। এতিয়া অসমৰ মানুহৰ হৈ অধিকাৰ কাঢ়ি আনিব পৰা নেতৃত্ব নাই। অধিকাৰ কাঢ়ি অনা মানে আমি কি বুজাইছোঁ সেইটো কৈ দিছোঁ যে যেতিয়া অসম আন্দোলন হৈছিল, যেতিয়া ৰাইজে জঁপিয়াই পৰিছিল অসম আন্দোলন, তেতিয়া দুয়োজন প্ৰধানমন্ত্ৰীয়ে কিন্তু সেই আন্দোলনটোক স্তিমিত কৰিবলৈ, আন্দোলনটোক নেতৃত্বক লগ ধৰিবলৈ নিজেই ইচ্ছা প্ৰকাশ কৰিছিল। স্বয়ং প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে কথাও পাতিছিল। গতিকে অসমত আন্দোলন হ'লে তাৰ ফলাফলটো তেনেকুৱা হয়। কিন্তু এতিয়া কি হৈছে আপুনি নিজে চাওক যে শিৱসাগৰখন হ'ল বাঘ সিংহৰে ভৰি থকা এখন ঠাই। অসমৰ আটাইতকৈ জেং মানুহখিনি শিৱসাগৰতে আছে, যেনে অখিল গগৈ, শৃংখল চলিহা, বসন্ত গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, গোটেই মানুহখিনি তাতে আছে, গোটেই মানুহখিনি গৃহ জিলা। কিন্তু তাৰ পাছতো উভত গুৰে নাচি আছে কোনে? সেই SK পেট্ৰ নামৰ কোম্পানীটো। যে শিৱসাগৰৰ সেই ৰিগটোত গেছ নিৰ্গমন হৈ থকা এতিয়া দীঘলীয়া সময় পাৰ হৈ গ'ল, এতিয়ালৈকে সেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাই। সংবাদ মাধ্যমেও লাহে লাহে বাতৰিবিলাক কৰা বাদ দিছে, কিন্তু তথাপি গেছ নিৰ্গমন হৈ আছে, তাৰ মানুহে জীয়াতু ভুগি আছে। তাৰ পিছত এই জেং মানুহসকলে প্ৰতিবাদ কৰাৰ পাছতো, ইমানখিনি উৎপাত কৰাৰ পাছতো গুৰুত্বই নাই। তাত সেই SK পেট্ৰৰ যিগৰাকী মালিক তেওঁ নাহিলেই, তাত সেই পৰিস্থিতিও নিয়ন্ত্ৰণ হোৱা নাই, একো হোৱা নাই। অৰ্থাৎ এই জেং মানুহখিনিয়ে জেং কৰাৰ পাছতো একো নহ'ল। গতিকে বৰ্তমানৰ নেতৃত্বৰ দুৰ্বলতা সেইটো যে তেওঁলোকে যি কৰক তাত কোনো প্ৰভাৱ নপৰে। যে অসমত এটা সেই অসম আন্দোলনৰ পিছত এটা বৃহৎ আন্দোলন হৈছে, যিটো নাম আছিল কা বিৰোধী আন্দোলন। সেই আন্দোলনটো শেহত এখন গান নাটকৰ ভ্ৰাম্যমান থিয়েটাৰলৈ পৰিণত কৰা হয়। ইমান বৃহৎ আন্দোলন এটা, য'ত 5জন ল'ৰা শ্বহীদ হৈছিল থিতাতে, সেই আন্দোলনটো একো কৰিব নোৱাৰি, একোৱেই নহ'ল সেইটো। আনকি কাখন গৃহীত হোৱাৰ পিছত এতিয়া আন্দোলন একেবাৰে নাই। গতিকে আপুনি নিজে ভাবি চাওক যে এই নেতৃত্ব অতি দুৰ্বল, ভয়ংকৰভাৱে দুৰ্বল। গৌৰৱ গগৈ সেইদিনাখন গৈছে শিৱসাগৰ, প্ৰতিবাদ কৰিছে, কিন্তু আমি দেখিছোঁ দৃষ্টিকটু হৈছে যে বাকী তেওঁৰ লগত থকা মানুহখিনিয়ে জিন্দাবাদ মুৰ্দাবাদ চিঞৰি আছে, তেওঁ বহি লৈ গপত গংগাটো হৈ বহি আছে। কিয়? তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতিহে হৈছে, তেওঁ এজন সাংসদহে। তেওঁ ৰাইজৰ লগত বহি প্ৰতিবাদ কৰাত কি অসুবিধা আছে? এই যে মানুহখিনি আজি ইমান দিন ভুগি আছে, তাত গৌৰৱ গগৈ বহি ল'ব লাগিছিল। গৌৰৱ গগৈ ৰাইজৰ লগত দিনে নিশাই প্ৰতিবাদ কৰিব লাগিছিল, কিন্তু নকৰিল। পৰ্বতযোৰাত এদিন গ'ল, খবৰ লৈ গুচি আহিল। এতিয়া আমি কথাটো কৈছোঁ যে বৰ্তমান সময়ত গৌৰৱ গগৈৰ বাবে গামোচা পিন্ধাটো গুৰুত্বপূৰ্ণ নে ৰাইজৰ সমস্যাসমূহত থিয় হোৱাটো গুৰুত্বপূৰ্ণ? সেইটো বুজাই দিয়ক। তেওঁ যদি মুখ্যমন্ত্ৰী হৈ পেলাই গামোচা পিন্ধিলে তেতিয়া আমি একো নক'লোঁ। তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতিহে হৈছে, তেওঁ ইমান গামোচা লৈ থকাৰ প্ৰয়োজন কি আছে? ৰাইজৰ আন্দোলনৰ মাটিত বহি যাওক, চিঞৰ বাখৰ লগাই দিয়ক, অসুবিধা কি আছে? ৰাইজেতো স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। এনেকুৱা পৰিস্থিতি অসমত নাই যে ৰাইজে নিজৰ ঘৰৰ দুৱাৰ বন্ধ কৰি ভিতৰত সোমাই আছে, সেইটোতো নহয়। ৰাইজে স্বতঃস্ফূৰ্তভাৱে প্ৰতিবাদ কৰিছে, বতাহ বৰষুণ কাটি কৰি হ'লেও অসমত প্ৰতিটো অঞ্চলত প্ৰতিবাদ কৰিছে, জোৰদাৰ প্ৰতিবাদ কৰিছে, তেওঁলোক সংগঠিত হৈছে। তাৰপিছতো নেতৃত্ব কিয় সেই স্থানলৈ গৈ সেই মাটিত বহি আন্দোলনটো কৰিব কিয় নোৱাৰে? অসুবিধা কি আছে? বুজাই দিয়ক। গতিকে সেই কথাখিনি আমি এই প্ৰসংগটোৰ পৰা প্ৰেমানন্দ দাসৰ পৰা আঁতৰি গুচি গ'লোঁ। কিন্তু কথাটো হ'ল প্ৰেমানন্দ দাস নামৰ সেই ভণ্ড মানুহজনক এইখিনি মানুহেও ভৰিত ধৰি সেৱা কৰিছে। এওঁলোক কেনেকৈ অসমৰ নেতৃত্ব ল'বলৈ সাজু, বুজাই দিয়ক। আৰু তাত শেহত মুখনি মাৰিছোঁ যে এই গোটেই যিটো অধ্যায়, এই অধ্যায়টোত মন কৰিবলগীয়া এটা কথা আছে যে ভাৰতবৰ্ষত শেহতীয়াকৈ এটা নিকৃষ্ট এটা পৰম্পৰা আৰম্ভ হৈছে, যে ভাৰতবৰ্ষত এতিয়া ধৰ্মীয় গুৰু, চৰকাৰ আৰু পুঁজিপতি এটা স্থানত অৱস্থান কৰিছে, একেলগে অৱস্থান কৰিছে। সেইবাবে ভাৰতবৰ্ষৰ মানুহৰ এতিয়া আৰু অমানিশা নামিছে যে সমস্যাটো ক'ত আছে? যে বৰদোৱাৰ মানুহখিনি বা ৰাভা হাছঙৰ মানুহখিনিৰ হাতত মাটিৰ পট্টা নাই, তেওঁলোকে 100 বছৰ বসবাস কৰিও খিলঞ্জীয়া হৈ জনজাতীয় হৈও তেওঁলোকৰ ভূমিৰ পট্টা নাই। তাত ভোটৰ ওপৰত দানহৰ দৰে ছেটেলাইট টাউনশ্বিপ জাপি দিব বিচাৰিছে। পৰ্বতযোৰাত আদানীয়ে কথা নাই বতৰা নাই এটা পাৱাৰ প্লেণ্ট বহাব বিচাৰিছে, যাৰ বাবে মানুহখিনি খেদিব বিচাৰিছে। তেনেদৰে যদি চাই শিৱসাগৰৰ সেই ভটীয়া পাৰত কথা নাই বতৰা নাই, সেইটো ৰিগ স্থাপন কৰা হ'ল। তেওঁলোকৰ যোগ্যতা কিমান নজনাকৈ তেওঁলোকক ৰিগটো স্থাপন কৰিবলৈ দিলে। এতিয়া দুৰ্ঘটনা হৈছে, দুৰ্ঘটনা হোৱাৰ পিছত কোনো জবাবদিহি নহয়, ৰাইজে ভুগিলে ভুগি থাকক। কিন্তু সেই কথাখিনি ক'ৰবাত নহয় ক'ৰবাত ৰৈ গৈছে। ৰৈ ক'ত গৈছে? যে ব্ৰেকিং নিউজটো ক'ত হৈ আছে?
যে ব্ৰেকিং নিউজটো এইখিনিত হৈছে আজি ধৰ্মৰ নামত ইয়াত এইটো হৈছে, কাইলৈ তাত এইটো হৈছে, আজি প্ৰেমানন্দ ক'ৰবাত ফুৰিবলৈ গ'ল ইত্যাদি ইত্যাদি। গতিকে আপুনি নিজেই মন কৰক যে ৰাইজৰ সমস্যাখিনি লুকুৱাবলৈ, ৰাইজৰ সমস্যাখিনি যাতে প্ৰকৃতাৰ্থত বাহিৰলৈ নাহে, কোনেও যাতে গম নাপায়, তাক ঢাকি ৰাখিবৰ বাবে ধৰ্মক ব্যৱহাৰ কৰা আছে। আৰু তাত মূল সমস্যাটো কোনখিনি, যে চৰকাৰখনে এতিয়া পুঁজিপতি হৈ কাম কৰে, ৰাইজৰ হৈ কাম নকৰে। ভোটটো ৰাইজৰ পৰা ঠিকেই লয়, কিন্তু পুঁজিপতি হৈ কাম কৰি আছে। কাৰণ ইলেকশ্যনত, নিৰ্বাচনত পুঁজিপতিহে তেওঁলোকক পইচা দিয়ে, গতিকে তেওঁলোক পুঁজিপতিৰ ওচৰতে আহে। গতিকে আপুনি চাওক, এইটো এটা খুব ধুনীয়া নেক্সাছ যে পুঁজিপতিয়ে এই সাধাৰণ থলুৱা মানুহখিনি বা মাটি কাঢ়ি, সম্পদ কাঢ়ি ব্যৱসায় চলাবলৈ চৰকাৰকো ব্যৱহাৰ কৰিছে। আৰু সেই চৰকাৰে কি কৰিছে, ধৰ্মৰ প্ৰলেপ দি মানুহখিনিক বিপথে নিছে, ডাইভাৰ্ট কৰি আছে। আৰু তাত দ্বিতীয় কথাটো হ'ল যে ভাৰতবৰ্ষত এতিয়া এটা নতুন কেপিটেলিজিম আৰম্ভ হৈছে, নতুন এটা ব্যৱসায়িক ট্ৰেণ্ড আৰম্ভ হৈছে, যিটোৰ নাম হ'ল ধৰ্মীয় কেপিটেলিজিম। এতিয়া ধৰ্মীয় কেপিটেলিজিম কি বস্তু বুলি ক'লে যে আপোনালোকে নিজেই চাওক যে ভাৰতবৰ্ষত এতিয়া আটাইতকৈ ধুনীয়া ব্যৱসায়টো হ'ল যদি আপুনি এখন আশ্ৰম খুলিব পাৰে, আপুনি যদি ধৰ্মীয় গুৰু হ'ব পাৰে। যে ভাৰতবৰ্ষৰ প্ৰতিজন শেহতীয়া গুৰুক চাওক, ধৰ্মীয় গুৰুক চাওক, তেওঁলোকে ধৰ্মৰ বাণী দিব পাৰিছে নোৱাৰিছে সেইটো পিছৰ কথা, কিন্তু তেওঁলোকৰ যিটো জীৱনশৈলী সেইটো ধুনীয়াকৈ সলনি হৈছে। মন গ'লে ডিফেণ্ডাৰ কিনিব পাৰিছে, হাৰিয়ানাত সেইজন ৰাম ৰহিমে চিনেমা পৰ্যন্ত নিজৰ নামত বনাইছে। গতিকে যদি ব্যৱসায় কৰি ধনী হ'ব বিচাৰিছে, তেতিয়াহ'লে ধৰ্মীয় গুৰু হ'ব পাৰে। কাৰণ ধৰ্মীয় গুৰুটোৱে হ'ল এতিয়া ভাৰতবৰ্ষৰ আটাইতকৈ ধুনীয়া ব্যৱসায়, দুগুণ বাদ দিয়ক 20 গুণ লাভ দিছে। যে কেনেবাকৈ যে ধৰ্মীয় গুৰু হয়, আপুনি যদি ৰাজনৈতিক নেতাৰ লগত হাত মিলাব পাৰিছে, আপুনি যদি সংবাদ মাধ্যম দুটামান গোটাই ল'ব পাৰিছে, আপুনি যদি অকণমান জনপ্ৰিয়তা টিআৰপি পাইছে, তেতিয়া আপুনি ধনী হোৱাটো নিশ্চিত। গতিকে সেইটো এটা ব্যৱসায়িক মন্ত্ৰ, সেই বিষয়টো আপোনালোকে চাওক। কিন্তু আমি শেহত মুখনি মাৰিছোঁ যে প্ৰেমানন্দ দাসক ইমান গালি পাৰি থাকি লাভ নাই, কাৰণ সেই মানুহজনৰ পিছে পিছে অন্ধভক্ত হৈ একাংশ ৰাইজে তেওঁৰ উত্থানত সহায় কৰিছে। গতিকে তেওঁক দুখ দি লাভ নাই। আৰু একাংশ ৰাইজে এইকাৰণে উত্থানত সহায় কৰিছে যে তেওঁৰ হৈ কথা ক'বলৈ, তেওঁৰ হৈ প্ৰমোট কৰিবলৈ, তেওঁৰ হৈ জনপ্ৰিয়তা সৃষ্টি কৰিবলৈ সকলো আছে। দল সংগঠন নিৰ্বিশেষে তেওঁ অসমৰ চেলিব্ৰিটি ধৰ্মীয় গুৰু। কাৰণ গৌৰৱ গগৈ তেওঁৰ লগত আছে, অখিল গগৈ তেওঁৰ লগত আছে, লুৰিণজ্যোতি গগৈ আছে, হিমন্ত বিশ্ব শৰ্মা আছে, সৰ্বানন্দ সোণোৱাল আছে। গতিকে কোন নাই? গতিকে অসমৰ সকলো ৰাজনৈতিক নেতাৰ চেলিব্ৰিটি ধৰ্মীয় গুৰু এজন প্ৰেমানন্দ দাস। গতিকে যিহেতু গোটেইখিনি ৰাজনীতিবিদৰ সৰ্বসন্মত, গতিকে ৰাইজেও গ্ৰহণ কৰিছে। গতিকে প্ৰেমানন্দ দাসৰ আক্ৰমণ কৰি লাভ নাই। গতিকে কথাখিনি শেষৰ লাইনটো কৈছোঁ যে ব্যক্তি নিৰ্বাচনত ভুল হোৱাৰ বাবেই অসমৰ মানুহৰ মুক্তি এতিয়ালৈকে সম্ভৱ হোৱা নাই। গতিকে নেতৃত্ব নিৰ্বাচন কৰোঁতে ৰাইজে এই কথাটো চিন্তা কৰি চাওক যে এইসকল মানুহৰ চিন্তাধাৰাটো ক'ত, তেওঁলোকে চিন্তাধাৰাটোত আপোনালোকে যিটো দলক বিৰোধিতা কৰি আছে বা যাক শোষক বুলি ভাবিছে, তেওঁলোকতকৈ এওঁলোক কিমান পৃথক, কথাখিনি চিন্তা কৰিছে। ধন্যবাদ।